বৰছলা আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দীপেন বৰুৱাৰ গীতৰ নিশা মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চল বৰছলা হয় বৰছলাত অনুষ্ঠিত কৰা হৈছে অসমৰ স্বনামধন্য প্ৰবীণ শিল্পী তথা জনপ্ৰিয় গায়ক দীপেন বৰুৱাৰ গীতৰ অনুষ্ঠান। উক্ত অনুষ্ঠানৰ পুৱাই বন্তি প্ৰজ্বলন কৰে সুনাম নাথ বৰদলৈ পতাকা উত্তোলন কৰে বৰছলা আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দীপেন বৰুৱাৰ গীতৰ নিশা। মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চল বৰছলাত অনুষ্ঠিত কৰা হয় অসমৰ স্বনামধন্য প্ৰবীণ শিল্পী তথা জনপ্ৰিয় গায়ক দীপেন বৰুৱাৰ গীতৰ অনুষ্ঠান। এই অনুষ্ঠানৰ পুৱাই বন্তি প্ৰজ্বলন কৰে সুনাম নাথ বৰদলৈ 8:30 পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত কাশীৰাম বৰদলৈ। বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত গুণকান্ত ডেকাই। চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰো উদ্বোধনী কাৰ্যসূচী ৰখা হয়। এই অনুষ্ঠানত উপস্থিত থাকে আমন্ত্ৰিত অতিথি ধ্ৰুৱজ্যোতি নাথ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰিগাঁও। তাৰ পিছতেই স্থানীয় শিল্পীসকলৰ দ্বাৰা গীতৰ অনুষ্ঠান শিল্পীসকল ক্ৰমে ৰুণমণি বেগম সৃষ্টি বৰদলৈ আৰু নমী মহন্ত আৰু নিশালৈ স্বনামধন্য প্ৰবীণ শিল্পী তথা জনপ্ৰিয় গায়ক দীপেন বৰুৱাৰ গীতৰ শৰাই। দীপেন বৰুৱাৰ গীতৰ পিছতেই অনুষ্ঠানৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে উদ্যোক্তাসকলক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আমি বৰছলা আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আমি আজিৰ এই গীতৰ নিশা অৰ্থাৎ আমাৰ শ্ৰদ্ধাৰ শিল্পী দীপেন বৰুৱাদেৱৰ গীতৰ নিশা এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আমি তেখেতক এইটো কাৰণে এই মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই অঞ্চলটো একে পিছপৰা অঞ্চল আৰু আমি জন্ম লগ্নৰে পৰা তেওঁৰ চিৰযুগমীয়া কালজয়ী গীতবোৰ শুনি আহিছোঁ। আমাৰ ককা আইতাহঁতে শুনিছিল, মা দেউতাহঁতে শুনিছে, দাদা বাইদেউ আৰু আমি শুনিছোঁ। আমাৰ নেক্সট প্ৰজন্ময়ো যাতে সেই গানবোৰ শুনে, য'ত শালীনতা থকাৰ লগতে চিৰযুগমীয়া আৰু যিবোৰ গানে আমাৰ অন্তৰ চুই যায়, আমি যুগে যুগে সদায় গাই থাকিলেও মানে হেঁপাহ নপলায় এনেকুৱা ধৰণৰ গীত। গতিকে সেই গীতবোৰ যাতে আমাৰ নৱপ্ৰজন্মই সুন্দৰকৈ শুনে, তাৰ পৰা এটা আদৰ্শ লয় আৰু আদৰ্শ লৈ যাতে নতুন প্ৰজন্মৰে নতুন দিগন্তৰ পোখা মেলি যে নতুন নতুন কথা তাত সংযোজন কৰি যাতে আমাৰ অসমীয়া সাহিত্য সংস্কৃতি তথা সংগীত জগতখনক আৰু আগুৱাই লৈ যাব পাৰে তাৰ যাতে প্ৰয়াস কৰে, তাৰেই কামনা কৰি আমি আমাৰ এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আৰু আজি আপোনালোকৰ সহযোগত সমূহ ৰাইজ তথা দৰ্শকসকলৰ সহযোগত আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। Oh,
বাছিৰ আহমেদৰ ৰিপৰ্ট A to Z নিউজ আছাম।